যিসকল সাংবাদিক বন্ধু আছে সকলোৱে যি সুধিব খুজিছে তাৰ পৰাই ল'ব লাগিব, তাৰ পৰা সুধি থাকিলে হ'ল। মই মাইক্ৰফোন দি দিম নহ'লে মানে গোটেই এটা কেঅটিক চিটুৱেশ্যন আছে। আমি তেনেকৈ ডিজাইন কৰিছোঁ। মন আছে? মন ক'ত আছে? নাই, লাইট আপুনি পাই আছে, আপুনি পাই আছে। আচ্ছা, চ' মই প্ৰথম কৃষ্ণৰ পৰা ষ্টাৰ্ট কৰিম। কৃষ্ণ মোৰ তেজপুৰ ফেন ক্লাবৰ মেইন আৰু ইজ দ্য লিডাৰ, সেইটো চাই গোটেই সি চাই। চ' কৃষ্ণে ক'ব মোৰ লগত শ্বুটিং কৰি কেনেকুৱা লাগে, এক্টিং কৰি কেনেকুৱা লাগে। পোনপ্ৰথমে জুবিনদালৈ উপাচাৰ্যৰ আন্তৰিক শুভেচ্ছা আৰু ভগৱান জ্ঞাপন কৰিছোঁ। আৰু আজি আচলতে এটি বিশেষ দিন, আৰু বিশেষ দিনটোতে জুবিনদাৰ নিজৰ যিটো মিউজিক লেভেল সেইটো আজি লঞ্চ হৈছে। আৰু এই যি নতুন যি যাত্ৰা, এই যাত্ৰাটো লৈ পেলাই সকলোৰে বহুত আশা আছে আৰু সঁচাকৈ এটা সুখবৰ। আৰু নিজে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ জুবিনদাক ইয়াৰ জৰিয়তে, যে জুবিনদাৰ নিজৰ মিউজিক লেভেলৰ প্ৰথম গানটোত অংশ হিচাপে থাকিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে বুজাব নোৱাৰা অনুভৱ, আৰু খুবেই ভাল লাগিলে। এটা ধুনীয়া গান আপোনালোক সকলোৱে উপভোগ কৰিব পাব, আৰু সকলো আচলতে ৰৈ আছে এই গানটোৰ কাৰণে, বহুত দিন হৈ গ'ল আচলতে। আৰু শ্বুটিঙত যথেষ্ট অভিজ্ঞতা আছিলে, আৰু 4 দিনমান হৈছিলে তেজপুৰত। গোটেই 75জনমান মানুহ টীম এটা গৈছিলে। সকলো মানে পূৰা চিনেমাৰ শ্বুটিং কৰাৰ নিচিনা অনুভৱ হৈছিলে। চিনেমাৰ শ্বুটিঙত দেখিছোঁ কাঞ্চনজংঘা এটা মানুহ দেখিছোঁ, যেনেকৈ এটা বৃহৎ টীম এটা লৈ পেলাই জুবিনদাই শ্বুটিং কৰে, শ্বুটবিলাক কৰে, ঠিক তেনেকৈ এই গানটোৰ শ্বুটতো জুবিনদাই প্ৰায় 75-80জনমান মানুহ লৈ গৈছিলে লগত। আৰু তাতেই সকলো হৈছিলে, থকা মেলা খোৱা বোৱা, সেই গোটেই যিটো পৰিৱেশ, সেই পৰিৱেশটো সঁচাকৈ মানে ভাবিব নোৱাৰা, আৰু এটা খুব ডাঙৰ অভিজ্ঞতা বুলি ক'ব লাগিব। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে গীতটি ভাল পাব আৰু আঁকোৱালি ল'ব, তাৰে কামনা কৰিলোঁ। আৰু বহুত বহুত ধন্যবাদ জুবিনদা। থেংক ইউ কৃষ্ণ। আৰু মই পোনপ্ৰথমে জুবিনদালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জুবিনদাই সদায় এভাৰগ্ৰীণ, নহয়নে? বেছি য়াং হৈ গৈ আছে। আৰু মনৰে কইনা এটি খুব সুন্দৰ গীত সকলোৰে মাজলৈ আহি আছে অতি শীঘ্ৰে। আৰু জুবিনদাই ইয়াতে যিটো ধৰণে অভিনয় কৰিছে আপোনালোকে সকলোৱে চাই ভাল পাব। আৰু বহুত নতুন এক্সপিৰিয়েঞ্চ হৈছে শ্বুটিঙত, তেজপুৰত হৈছে, গুৱাহাটীতো হৈছে। আৰু সকলোৱে মোৰ অভিনয় চাই মোক যেন আদৰি লয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। পিংকি নমস্কাৰ সকলোলৈকে। মই এইটোৱে ক'ব বিচাৰোঁ, মই দাদাই মোক যিটো এক্ট দিছে একদম বেলেগ এটা, গতিকে আপোনালোকে আদৰি ল'ব বুলি মোৰ বিশ্বাস, আৰু লগতে মোক মৰম দি যাব। আৰু কি ক'ম, দাদাৰ বাৰ্থডে, হেপী বাৰ্থডে দাদা। থেংক ইউ। চ' এইটো আমাৰ টীম, আৰু বেছি পেকপকাই নাথাকোঁ। তলত আমি জলপানৰ ব্যৱস্থা কৰিছোঁ, সকলোৱে খাই বৈ যাব। আৰু বাৰ্থডে দিনা মানে গজা চিঙৰা খুৱাই পেলাই নপঠাওঁ বাবু, সেইকাৰণে জলপানৰ ব্যৱস্থা কৰিছোঁ। অসমীয়া মানুহ, অসমীয়া জলপান। সকলোৱে তললৈ ব'লক, একেলগে আহাৰ গ্ৰহণ কৰক। আৰু কেইদিনমান পিছত গোটেই গানটো আমি ৰিলিজ কৰিম। আৰু খালি জুবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব নহয়, জুবস্ক্ৰাইব জুবিন গাৰ্গ মিউজিক। থেংক ইউ। আকৌ কিবা আপোনালোকৰ সুধিব লগা যদি আছে তেতিয়াহ'লে একেলগতে সুধি ল'ব পাৰে। আৰু বিশেষকৈ কৈ লওঁ যে জুবিন গাৰ্গৰ যিটো লগো আপোনালোকে আজি দেখিলে জুবিন গাৰ্গ মিউজিকৰ, চ' এনেকুৱা ধৰণৰ ফেক পেজেছ ইতিমধ্যেই এই জুবিন গাৰ্গ মিউজিক আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈ গৈছে। চ' প্লিজ লগোটো চাই তাৰ ডিটেইলছ পঢ়ি পেলাই আপোনালোকে যাতে জুবস্ক্ৰাইব কৰে। মই ইতিমধ্যেই কৈছোঁ যে ইউটিউব, ফেচবুক, ইনষ্টা এণ্ড টুইটাৰ, এই আটাইকেইটা প্লেটফৰ্মতে আপোনালোকে পাব। যাৰ আৰু জুবিন গাৰ্গৰ পেজত
যিটো অফিচিয়েল পেজ আছে ফেচবুকত তাত লিংকটো দিয়া আছে সেই লিংকটোলৈ গ'লে মানে আপোনালোকে সেই লিংকসমূহ পাই যাব গতিকে এনেকুৱা ধৰণৰ ফেক যিমানবিলাক পেজেছ আছে সেইবিলাকলৈ যাতে আপোনালোক নাযায় অৰিজিনেল পেজটোলৈ আপোনালোকে আহি লাইক ছাবস্ক্ৰাইব সকলোবিলাক কৰে আৰু ফ'ল' কৰে আৰু সাংবাদিক বন্ধুসকলে যদিহে বিশেষ ধৰণৰ কিবা সুধিব খুজিছে তেনেহ'লে তাৰ পৰা সুধিব পাৰে যদিহে লাগে মই মাইক্ৰফোন দিব পাৰোঁ গোটেইখিনি ক'লোৱে দেখোন পৰিকল্পনা আকৌ সুধিলে এটা কথা কিমান উত্তৰ দি থাকিম পৰিকল্পনা নাই কল্পনা আছে কল্পনাবিলাক ড্ৰিমছবিলাক ভিজনছবিলাক ভিজনটো মেইন সপোনটো মেইন ড্ৰিম আমি ড্ৰিমাৰ চ' বহুত সপোন আছে নতুন ল'ৰা ছোৱালী লৈ নতুন প্ৰজন্মক লৈ আগবাঢ়ি যাম আপোনালোকক সহযোগিতা বিচাৰিলোঁ ঠিক আছে শ্ব' ইজ অ'ভাৰ থেংক ইউ